পৰীক্ষা অনুষ্ঠিত হৈছিলে 10:30 বজাত আৰু এই যিখন আচলতে হোৱাটছএপে ভাইৰেল হৈছে বুলি কোৱা হৈছে যিখন আচলতে আমাৰ তাতে হোৱাটছএপৰ যি স্ক্ৰীনশ্বট আহি পাইছে আৰু সেই প্ৰশ্ন কাকতখনৰ আচলতে 9:59ত ভাইৰেল হৈছে পৰীক্ষা অনুষ্ঠিত হোৱাৰ 31 মিনিট আগত আৰু এটা দেখা আছে কেম স্কেনাৰ টাইপ আছে য'ত মানে এইসমূহ আচলতে স্কেন কৰিলে আচলতে প্ৰপাৰলি এই প্ৰশ্ন কাকতখন আহে আৰু তাতে লিখা আছে ভাইহঁত 12 লাখ টকা দিয়া হ'লে পেপাৰখন আগতীয়াকৈ লৈ ল'ব পাৰো নহয় তাৰ মানে তেওঁলোকে 12 লাখ টকা এই প্ৰশ্ন কাকতখনৰ দৰদাম চলিছে 12 লাখ টকা অৰ্থাৎ তেওঁলোকে যিটো লিখিছে তেওঁলোকে প্ৰশ্ন কাকতখন আগতেও পালেহেঁতেন 12 লাখ টকা দিলে 9:59ত নহয় একদিন আগতেই পাই গ'লে হয় বা 2 ঘণ্টা আগতেই পাই গ'লে হয় আৰু এই গ্ৰুপটো আৱাৰ ভিলেজ জব এই গ্ৰুপটো আচলতে ক'ৰ হয় কোনখন জিলাৰ হয় কোনখন গাঁৱৰ পৰা ভাইৰেল হৈছে কোনে ভাইৰেল কৰিছে ইচ্ছা মইনানো কোন হয় এইসমূহ চোৱাৰ কাম হ'ল আৰক্ষী কাৰণ বাৰম্বাৰ